গুড মৰ্নিং মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ শ্বিলঙত দ্বিতীয় দিন। আমি আজি ডাউকি যাম বুলি ভাবিছোঁ। সাজু হৈছোঁ যাবলৈ। আমি গৈ আছোঁ। शिलोंग पीक के सबसे हाइट पर है, वहाँ से पूरा शिलोंग सिटी दिखाई देता है। ৰাস্তা ধুনীয়া বাগান, চাহ বাগান। ইয়াৰ পৰা একেবাৰে ৰাস্তা বেয়া, ধূলিময় হৈ গৈছে। বনাই আছে ৰাস্তাবিলাক। ইপিনে যায় ডাউকি আৰু এইটো ৰাস্তাৰে যায় মাউলিনং। এছিয়াৰ সকলোতকৈ চাফা গাঁওখন। আমি এতিয়া এই গাঁওখনলৈ গৈ আছোঁ আৰু ইয়াৰ পিনে আহি পেলাই ডাউকি যাম। এয়া আমি গৈ আছোঁ লিভিং ৰুট ব্ৰিজ চাবলৈ। কেনেকুৱা আমাৰ ই গৈ আছে, বলা বলা। চাই থাকক আপোনালোকেও। কিবা পোকে কান্দি আছে না জাগা মানে। এনেকৈ দোকান দি আছে চাওকচোন, ইমান ডেঞ্জাৰ জেগা। ই আমাৰ এই আগত মই যাবই পৰা নাই। ব'লা এইপিনে গ'লে পায় স্কাই ভিউ পইণ্ট। চাব দেই কিমান কেনেকুৱা এইখন। নাযাওঁ, ওপৰত নাযাওঁ আমি। তাত এনেকৈ উঠি যায় ওপৰত তাক উঠিলে স্কাই ভিউ পইণ্ট। এয়া চাওক লিভিং ৰুট ব্ৰিজ আহি গ'লোঁ আমি। Maulin-Nong, cleanest village in Asia. Pinasa. Ni Maulin-Nong studies. Yeah, hi there. So, gaoখন সঁচাকৈয়ে চাফা। বহুত হোমষ্টে আছে। মানুহৰ প্ৰত্যেক ঘৰে ঘৰে মোটামুটি হোমষ্টে। মানুহবিলাকৰে বাটে মুঠতে তেনেকুৱাকৈ ডাষ্টবিন বাহিৰে সজাই থৈ দিছে। কি ধুনীয়া চাফা পৰিৱেশ। কৈ কিনি বাপৰে ভাগৰ লাগি গৈছে খোজকাঢ়ি ৰাস্তাতে বহি লৈছে।
মাউলিন নঙৰ এখন হোটেলত সোমাইছোঁ খাবলৈ এতিয়া কি পাই চাওঁ ৰ'ব অলপমান তলত এটা সৰু শিলৰ ওপৰতে ইমান ডাঙৰ শিলটো বেলেঞ্চ হৈ আছে দেখিছেনে বেলেঞ্চিং ৰক চাওক বৰ্ণবিল ৱাটাৰফল বৰ্ণবিল আহি পালোঁ আমি ৱাটাৰফলটো চাওক মোৰ মাতটো আপোনালোকে নুশুনিব পাৰে বিৰাট চাউণ্ড হৈ আছে দেখিছেনে ইমান ধুনীয়া এয়া আমি আহি ডাউকি পালোহি চাকি ধুনীয়া পানী নীলা নীলা আপোনালোকে চাই থাকিব দেই কি কি কৰোঁ ইয়াত এইবাৰ আমি বটিং কৰিম ইয়াত লাইফ জেকেট পিন্ধি আছে এইয়া ওপৰেদি এখন দলং ধুনীয়া পৰিৱেশ বটিং কৰি আছোঁ ভয় ভয়কে এয়া নদীৰ মাজত এইটো লেক আমি আহি পালোঁ এতিয়া পাম আৰু চাওক কি ধুনীয়া এই মাছ মাৰি আছে মানুহবিলাকে এইয়া সেয়া সেয়া সৰ্বজম কৰি দেখুৱাইছোঁ সেয়া মাছ মাৰি আছে ইয়াতো মাছ মাৰি আছে চাওক চাৰিওপিনে পাহাৰ আৰু ইয়াৰ মাজতে নদীটো নদীৰ পানীখিনি দেখুৱাইছে কিমান চাফা চাব দেই চাওকচোন এয়া তলত শিলো দেখা পায় দেখিছেনে বহুত দ আছে কিন্তু পানীখিনি তথাপিও শিল দেখা পায় চাওক এই নদীটোৰে সেইটো পিনে হৈছে বাংলাদেশ আৰু ইপিনে ইণ্ডিয়া আমি এতিয়া বাংলাদেশ যে মানুহ দেখিছে এইবিলাক এইখিনি চব বাংলাদেশ দেখিছেনে এইবিলাক মানুহবিলাক এই বাংলাদেশ আমি আৰু আছোঁ ইণ্ডিয়া ইণ্ডিয়া বজাৰত সোমালোঁ ৰাতি হৈ গ'ল খুব ভাগৰ লাগিছে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ বহুত ভাগৰো লাগিছে যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব বাই